गसाइगाव दिनै 1 नं क'क्राझार लकसभा बियाबनि इउपिपिएलनि बिजाथि जयन्त बसुमतारीखौ गसाइगाव इउपिपिएल हान्जानि मावख' हान्जानि दैदेनगिरि मावथि सोद्रोमाफ्रा बरायनायजों लोगोसे गसाइगाव ओनसोलनि गुबुन गुबुन आफादनि मावथि सोद्रोमाफ्राबो गाजा गोमजायै बरायो। बे बरायनाय हाबाफारियाव एमएलए लरेन्स इस्लारि, जायगानि एमएलए जिरन बसुमतारी, इएम उइलसन हासदाजों लोगोसे हान्जानि गुबुन गुबुन दैदेनगिरिफ्राबो बाहागो लादोंमोन। बरायनाय हाबाफारियाव बाहागो लानानै जयन्त बसुमतारी बिथाङा गोरलैयैनो 70% भट मोननानै देरहासार जागोना रोखा होनना खौरांगिरिनि सिगाङाव फोरमायो। ইয়াত মই ইউপিপিএল বুলি নহয়, আমাৰ এনডিএ তিনিটা দল আছে অসমত, যে এজিপি, বিজেপি আৰু ইউপিপিএল। মই এনডিএ মোক 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী মোক মনোনীত কৰিছোঁ আৰু মই এনডিএৰে প্ৰাৰ্থী হওঁ। আৰু উদ্দেশ্যটো হ'ল কি যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ আত্মসন্মানটো বিশ্ব দৰবাৰত তেখেতে স্থাপন কৰিছে আৰু ভাৰতক বিশ্বগুৰু বনাবলৈ তেখেতে এটা সিদ্ধান্ত লৈছে। তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি তৃতীয়বাৰ কাৰণে যাতে প্ৰধানমন্ত্ৰী বনাব পৰা যায়, তাৰ কাৰণে আমাৰ এটা এনডিএৰ এটা চেষ্টা আৰু ইয়াত মই এটা অংশ হিচাপে ইয়াত আছোঁ। মই আশা ৰাখিছোঁ যে আমাৰ অংশীদাৰী দল হিচাপে এনডিএৰ আমাৰ দল হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিটো সুকলমে পাৰ কৰাব পাৰিম। আমাৰ এই অঞ্চলৰ শান্তি আনিব লাগে, আমাৰ মাজত দাদা ভাই বা তেনেকৈ ভাতৃত্ববোধটো বজাই ৰাখিব লাগে। এইখিনি আমাৰ এনডিএৰ যিখিনি এজেণ্ডা, সেই এজেণ্ডাতে ময়ো আছোঁ আৰু তাৰ বাহিৰত মন নাই। চাওক, তেখেতৰ নিচিনাই কাম কৰিব, আমি আমাৰ এজেণ্ডা মতে আমি কাম কৰিম। চাওক, আজিৰ তাৰিখত এনডিএ হিচাপে আমি মজবুত হিচাপে আছোঁ। তাত কোনোবা দলৰ বিষয়ে আমি ক'বলৈ নাযাওঁ, মই মন্তব্য দিবলৈ নাযাওঁ। এনডিএ হিচাপে আমাৰ যিখিনি বিশ্বাস, আত্মবিশ্বাস আছে, সেই আত্মবিশ্বাসত আমি আগুৱাই যাম আৰু এনেকৈ আমি নিৰ্বাচনী ভিতৰত ভাল কৰিম। এনডিএ হিচাপে আজিৰ তাৰিখত আমি ক'ব পাৰোঁ দাঁতিকেই যে 70%তকৈ বেছি ভোট শ্বেয়াৰ পাই আমি জিকি যাম। চাওক, আমাৰ এনডিএ হিচাপে আমি গোটেই অসমত 14টা আমাৰ লোকসভা সমষ্টি, তাৰে মাজত কোকৰাঝাৰ এটা, আৰু কোকৰাঝাৰটো আমাৰ জিকাৰ কিবাতে আছে। সেইকাৰণে প্ৰতিদিনটো পোৱা তেনেকৈ মই নাভাবোঁ যে এনডিএ হিচাপে আমাৰ জিকাৰ ভোটতে আছে, আমি সেইটো ভালকৈ জিকি যাম। আমাৰ এনডিএ হিচাপে আমি তাত জিকাৰ ভোটতে আছোঁ, তাৰ কাৰণে মই অইন দল বা অইন প্ৰাৰ্থীৰ বিষয়ে মই তাত মন্তব্য নকৰোঁ। সেই কথাটোকে কৈছোঁ যে কণ্টেষ্টৰ কথা নাহে ইয়াত, আমি এনডিএ হিচাপে আমি জিকি আছোঁ, তাৰ কণ্টেষ্টৰ কথা নাহে। চাওক, মই অলপ আগতে কৈছোঁ যে এনডিএ হিচাপে আমি 70% ভোট পাবলৈ গৈ আছোঁ। 70%তকৈ বেছি ভোট পাই আমি জিকি যাম। তো ইয়াতেই পৰিস্থিতি উঠে যে কিমানখিনি আমাৰ প্ৰভাৱটো। আজি উপস্থিত হ'ব পৰা জয়ন্ত বসুমতাৰী ডাঙৰীয়া, উপস্থিত হ'ব পৰা আমাৰ नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो सोलिफु फोरोंसालि बलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि
सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।